মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল সকলোকে জেনিট ছাকচেছ অজিত ডিজিটেল পাঠশালালৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 2 দ্য জয় অফ হেল্পিং নামৰ পাঠটি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সাজু হোৱা আৰু ভিডিঅ'টো আৰম্ভ কৰোৱা। ছাত্ৰ-ছাত্ৰীসকল, দ্য জয় অফ হেল্পিং নামৰ পাঠটি মই পঢ়ি যাম আৰু তোমালোকে কিতাপত চাই যাবা আৰু ধুনীয়াকৈ শব্দবিলাকৰ উচ্চাৰণবিলাক লক্ষ্য কৰি যাবা। লগতে মই তোমালোকক ইয়াৰ অসমীয়া ভাঙনিটো কৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকৰ বাবে যিবিলাক ৱৰ্ড টান বা যিবিলাক ৱৰ্ডৰ অৰ্থ তোমালোকে বুজিব পৰা নাই সেই ৱৰ্ডবিলাকৰ অৰ্থবিলাকো মই লিখি দিছোঁ আৰু তোমালোকে সেই ৱৰ্ডবিলাক তোমালোকৰ বহীত লিখি ৰাখিবা। তেতিয়াহ'লে আৰম্ভ কৰোঁ আহা। পাঠটিৰ নাম হৈছে দ্য জয় অফ হেল্পিং। জয় মানে হৈছে আনন্দ আৰু হেল্পিং মানে হৈছে সহায় কৰা। অৰ্থাৎ সহায় কৰাত যিটো আমি আনন্দ পাওঁ এই আনন্দৰ কথা ইয়াতে উল্লেখ কৰিছে। দ্য স্কুল বেল ৰেং। স্কুল মানে জানা স্কুলখন বিদ্যালয়ৰ কথা কৈছে। বেল মানে স্কুলৰ যিটো বেল থাকে, ৰাতিপুৱা প্ৰাৰ্থনা কৰিবৰ সময়ত বেল বাজে, তাৰপিছত তোমালোকৰ 1-2 পিৰিয়ডৰ মাজে মাজে বেল বাজে, ছুটীত বেল বাজে, নহয় জানো? সেই বেলটো কৈ আছে ৰেং মানে বেল এটা যদি বাজি সেই বেল বাজা শব্দটোক আমি ৰেং বুলি কওঁ। বেলটো ৰেং কৰিলে অৰ্থাৎ বাজিলে। ৰাজু, নিতা, গীতা rushed to school as they were getting late. ৰাজু, নিতা আৰু গীতা তিনিজন বন্ধু বান্ধৱীয়ে কি কৰিছে যে খুব বেগাই স্কুললৈ গৈছে, কাৰণ সিহঁতৰ দেৰি হৈছিলে। মানে স্কুল যিটো সময়ত আৰম্ভ হয় সেই সময়তকৈ অকণমান দেৰি হৈছিলে অন্যদিনাতকৈ, তেখেত খুব বেগাই গৈছিলে। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। মৰ্ণিং এছেম্বলি মানে তোমালোকে জানা নহয়, প্ৰাতঃসভা যে ৰাতিপুৱা যে আমি প্ৰাৰ্থনা কৰোঁ, প্ৰাতঃসভা কৰোঁ, সেই প্ৰাতঃসভাটোক আমি ইংৰাজীত মৰ্ণিং এছেম্বলি বুলি কওঁ। এবাউট টু বিগিন এই ঠিক আৰম্ভ হওঁ হৈছিল আৰু চামহাও মানে কিবা প্ৰকাৰে কেনেবাকৈ আৰু অকণমানৰ কাৰণে আৰু দ্য মেনেজ টু জইন দ্য এছেম্বলি, সিহঁতে প্ৰাতঃসভাখনত উপস্থিত হ'ব পাৰিছে। এট দ্য এণ্ড অফ দ্য এছেম্বলি দ্য হেডমাষ্টাৰ এনাউন্সড। আৰু প্ৰাতঃসভাৰ শেষত দ্য হেডমাষ্টাৰ এনাউন্স মানে প্ৰধান শিক্ষকজনে ঘোষণা কৰিছিল। এনাউন্স মানে ঘোষণা কৰা। কি ঘোষণা কৰিছিলে? আই হেভ ছামথিং ভেৰি ইম্পৰ্টেণ্ট টু টেল ইউ। যে মোৰ তোমালোকক এটা বৰ গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছে। উই অল ন' এবাউট দ্য আৰ্থকুৱেক ডেট অকাৰ্ড ইষ্টাৰডে। যে আমি সকলোৱে জানো, কি জানো? যে কালি যিটো ভূমিকম্প সংঘটিত হৈছিল বা ঘটি গৈছিল, ভূমিকম্পটোৰ বিষয়ে আমি সকলোৱে জানো। মানে এটা ভূমিকম্প সংঘটিত হৈছিল, কালি হৈ গৈছিল। এই ভূমিকম্পটোৰ বিষয়ে উল্লেখ কৰিছে। আৰ্থকুৱেক মানে ভূমিকম্প, অকাৰ্ড মানে ঘটিছিল, য়েষ্টাৰডে মানে কালি। ইট ডেষ্ট্ৰয়ড মেনি এৰিয়াজ ইন আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্টছ। ইট ডেষ্ট্ৰয় মানে ধ্বংস কৰিছিলে। মেনি এৰিয়াজ ইন আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্টছ, আমাৰ ওচৰ চুবুৰীয়া জিলাসমূহৰ বহুতো ঠাই। নেইবাৰিং মানে হ'ল ওচৰ চুবুৰীয়া, ডিষ্ট্ৰিক্ট মানে হ'ল জিলা, অৰ্থাৎ নিজৰ জিলাখন নহয়, নিজৰ জিলাখনৰ ওচৰত থকা জিলাখনক নেইবাৰিং ডিষ্ট্ৰিক্ট বা ওচৰ চুবুৰীয়া জিলা। যেনে ধৰা হ'ল নলবাৰী জিলাখনৰ কথা যদি কওঁ, নলবাৰী জিলাখনৰ ওচৰত থকা জিলা কি আছে? কামৰূপ জিলা আছে, বৰপেটা আছে, নহয় জানো? এই ওচৰ চুবুৰীয়া জিলাবিলাকক আমি কি বুলি কওঁ? নেইবাৰিং ডিষ্ট্ৰিক্টছ বুলি কওঁ। ঠিক তেনেদৰে তোমাৰ ওচৰ চুবুৰীয়া মানুহকো নেইবাৰ বুলি কোৱা নহয় জানো? তোমাৰ ঘৰৰ ওচৰৰ মানুহজনক তোমাৰ নেইবাৰ হয়। সেই কথাটোকে কৈছে যে ওচৰ চুবুৰীয়া জিলাসমূহৰ বিভিন্ন ঠাইত কি হৈছিলে? বহুতো ধ্বংস কাৰ্য সংঘটিত হৈছিল। পিপুল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংছ। মানুহবিলাকে তেওঁলোকৰ ঘৰ দুৱাৰ হেৰুৱাইছিলে আৰু বিলংছ মানে হৈছে সা সম্পত্তি, আচবাব, ঘৰত যে থাকে এই সা সম্পত্তি আচবাবসমূহো মানুহবিলাকে হেৰুৱাব লগাত পৰিছিলে। Many people have died and many have got injured. যে বহুতো মানুহ মৃত্যুৰ মুখত পৰিছিল আৰু বহুতো মানুহ আঘাতপ্ৰাপ্ত হৈছিল। So we must help these people. আৰু সেইকাৰণে আমি এই মানুহখিনিক সহায় কৰিব লাগে বা সহায় কৰাটো উচিত। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ। আৰু তোমাৰ বাবে যিখিনি সম্ভৱ সেইখিনিৰে কি কৰা? সেইখিনি পৰিমাণৰ দান বৰঙণি বা অংশগ্ৰহণেৰে কি কৰা? ইয়াতে কণ্ট্ৰিবিউট কৰা, অংশগ্ৰহণ কৰা। তাৰমানে তুমি যিমানখিনি পাৰা, যিমানখিনিলৈকে তোমাৰ সম্ভৱ হয় সেই পৰিমাণে তুমি কি কৰা? সহায় কৰা।
ইউ ক্যান গিভ ফুড আইটেমস তুমি কি কৰিব পাৰা খাদ্য সামগ্ৰী যোগান ধৰিব পাৰা ফ্ৰেছ অৰ ড্ৰাই হটেজ হ'ব পাৰে শুকানো হ'ব পাৰে water bottles clothes money etc water bottles মানে হৈছে পানীৰ বটল clothes মানে হৈছে কাপোৰ কানি আৰু money মানে হৈছে টকা পইচা এই সকলোবোৰে তোমাক কি কৰিব পাৰা সহায় কৰিব পাৰা tomorrow after morning assembly we will collect your contributions and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. যে অহাকালি মৰ্নিং এছেম্বলিৰ পিছত শেষত কি কৰিম আমি তোমালোকৰ এই যে দান বৰঙণিবোৰ কি কৰিম সংগ্ৰহ কৰিম আৰু তাৰ পিছত আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটা দল যিটো দলে নেকি আমাৰ বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰিব আৰু প্ৰতিনিধিত্ব কৰি পেলাই সেই যিটো অঞ্চলত ভূমিকম্প সংঘটিত হৈছিল ভূমিকম্পই প্ৰভাৱিত কৰিছিল সেই অঞ্চলটোত গৈ পেলাই সেই অঞ্চলত যিবিলাক মানুহ দুৰ্দশাগ্ৰস্ত হৈছিল বা ক্ষতিগ্ৰস্ত হৈছিল এই মানুহসকলক কি কৰিব খাদ্য সামগ্ৰীসমূহ বা তোমালোকৰ দান বৰঙণিত যোগান ধৰা বস্তুসমূহ কি কৰিব বিতৰণ কৰিব during the lunch break Nita Gita and Raju discussed what they would contribute তাৰ পিছত গ'ল স্কুল আৰম্ভ হ'ল স্কুল আৰম্ভ হোৱাৰ পিছত লাঞ্চ ব্ৰেক হ'ল মানে দুপৰীয়া যিটো জিৰণিৰ সময় এই জিৰণিৰ সময়ত কি হ'ল এই নিতা গীতা আৰু ৰাজুই আলোচনা কৰিব ধৰিলে যে সিহঁতে কি বস্তুনো কি কৰিব কন্ট্ৰিবিউট কৰিব তাৰ পিছত ইয়াতে ৰাজুই কৈছে ৰাজু বুলি লিখা আছে দেখিছা নহয় তাতে I would like to give food items like bread biscuits and fruits মই ব্ৰেড বিস্কুট ফলমূল আদিৰ দৰে কিছুমান খাদ্য সামগ্ৰী বৰঙণি হিচাপে দিব বিচাৰো গীতাই কৈছে that's great ভাল কথা I will contribute some money and a carton of drinking water মই কেইটামান টকা আৰু এক কাৰ্টুন পানীৰ বটল বৰঙণি হিচাপে দিম যেতিয়া ৰাজু আৰু গীতাই ক'লে কি বৰঙণি দিব তেতিয়া নিতাই ভাবি পোৱা নাছিল তাই কি বৰঙণি দিব সেইকাৰণে তাই সুধিছিল সিহঁতক তো নিতাই কি বুলি সুধিছিলে নিতাই কৈছে প্লিজ সাজেষ্ট what I should contribute যে মোক পৰামৰ্শ দিয়াচোন অনুৰোধ কৰিছোঁ মই কি দিলে ভাল হ'ব বা মই কি বৰঙণি হিচাপে দিম তেতিয়া ৰাজু কৈছে কি কৈছে why don't you bring some clothes তুমি অলপমান কাপোৰ নানা কিয় কৈছে আৰু কাপোৰ অকণমান তুমি নিদিয়া কিয় you can collect some from your neighbors homes too আৰু কিছুমান কাপোৰ তুমি কি কৰিব পাৰা তোমাৰ ওচৰ চুবুৰীয়াসমূহৰ ঘৰৰ পৰা কি কৰিব পাৰা সংগ্ৰহ কৰিব পাৰা আমাৰ ওচৰ চুবুৰীয়া হওক বা আমাৰ ঘৰতে হওক আমাৰ বহুতো কাপোৰ পুৰণা হৈ যোৱাৰ ফলত আমি কি কৰোঁ নিপিন্ধাকৈ থৈ দিওঁ আৰু সেই কাপোৰসমূহ আমি কি কৰিব পাৰোঁ এনেদৰে সংগ্ৰহ কৰি পেলাই আমি এই যে দুৰ্দশাগ্ৰস্ত লোক ভূমিকম্প হওক বানপানী হওক বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত অভাৱগ্ৰস্ত হোৱা ব্যক্তিসকলক আমি কি কৰিব পাৰোঁ দান বৰঙণি হিচাপে দিব পাৰোঁ কাৰণ তেওঁলোকৰ সেই সময়ত সেই সামান্য কাপোৰখনৰ বাবে বহুত হাহাকাৰ কৰি থাকিবলগীয়া হয় গতিকে আমি কি কৰিব পাৰোঁ এনেদৰে কিছুমান আমাৰ নিপিন্ধা কাপোৰ কানি সংগ্ৰহ কৰি পেলাই আমি কি কৰিব পাৰোঁ দান বৰঙণি হিচাপে আগবঢ়াব পাৰোঁ তাৰপিছত কৈছে ইউ কেন অলছ' কালেক্ট চাম কণ্টেইনাৰ্ছ টু ষ্ট'ৰ ফুড ইয়াৰ বাহিৰেও তুমি কি কৰিব পাৰা কেইটামান বাচন বা পাত্ৰ কি কৰিব পাৰা সংগ্ৰহ কৰিব পাৰা কালেক্ট মানে সংগ্ৰহ কৰা কণ্টেইনাৰ মানে আছে বাচন বা আচবাব বা পাত্ৰ তুমি যি বুলি নকোৱা কি কৰিব সেই বাচন বা পাত্ৰকেইটাত বাচন বা পাত্ৰকেইটাই কি কৰিব পাৰিব টু ষ্ট'ৰ ফুড এই দুৰ্দশাগ্ৰস্ত মানুহসমূহে তেওঁলোকৰ নিজৰ খাদ্য সামগ্ৰীসমূহ সযতনে জমা কৰি ৰাখিব পাৰে এতিয়া ধৰা হ'ল এখন স্কুলৰ ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলে খাদ্য সামগ্ৰী লৈ গৈছে ঠিক তেনেদৰে বহুতো স্কুলৰ পৰা আহিব পাৰে বা বিভিন্ন ধৰণৰ সংস্থাৰ পৰা আহিব পাৰে বহুতে কি কৰিব পাৰে দান বৰঙণি দিব পাৰে তেতিয়াহ'লে সেই সকলোবোৰ দান বৰঙণি যদি ৰাখিবৰ বাবে তেওঁলোকৰ উপযুক্ত বাচন বা সা সৰঞ্জাম নাথাকে তেতিয়াহ'লে খাদ্য সামগ্ৰীবোৰ দিয়াৰ কিবা অৰ্থ থাকিব জানো এই খাদ্য সামগ্ৰীবোৰ কি হৈ যাব বেয়া হৈ যাব গতিকে সেই খাদ্য সামগ্ৰীবোৰ যাতে ভালকৈ ৰাখিব পাৰে আৰু তেওঁলোকে সেই খাদ্য সামগ্ৰীবোৰ যাতে সাঁচি ৰাখি পেলাই কেইদিনমান অন্তত চলিব পাৰে তাৰ কাৰণে কি কৰিব লাগিব এটা ভাল পাত্ৰৰ প্ৰয়োজন হ'ব আৰু তেনেকুৱা ধৰণৰ পাত্ৰ তুমি কি কৰিব পাৰা কেইটামান সংগ্ৰহ কৰিব পাৰা আৰু তোমালোকৰ সেই কাপোৰ আৰু পাত্ৰৰ লগত সেই বস্তুখিনি তোমালোকে বা তুমি দান হিচাপে আগবঢ়াব পাৰা এই বুলি পেলাই নিতাক সাজেষ্ট কৰিছে বা পৰামৰ্শ দিছে তাৰপিছত নিতাই কৈছে থেংকছ এ লট ৰাজু ফৰ ইউৰ সাজেশনছ
যাৰ ধন্যবাদ ৰাজু তোমাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ I will try to collect what you suggest আৰু তুমি যি পৰামৰ্শ মোক আগবঢ়ালা সেই বস্তুসমূহ মই সংগ্ৰহ কৰিবৰ বাবে চেষ্টা কৰিম বুলি কৈছে গীতাই কৈছে Can anyone help me bring the bottles of water কোনোবাই মোক পানীৰ বটল কেইটা অনাত সহায় কৰিব পাৰিবনে or shall I ask the shop to deliver them to the school নে মই দোকানখনকে কম যে পানীৰ বটল কেইটা স্কুলখনত গৈ দি থৈ আহিব বা ডেলিভাৰ কৰিব সেই কথাটো সুধিছে আৰু ৰাজু কৈছে I think you can talk to the headmaster মই ভাবো তুমি এই বিষয়ে প্ৰধান শিক্ষকসকলত আলোচনা কৰাটো ভাল বা প্ৰধান শিক্ষক কোৱাটো ভাল এই কথাটো ৰাজুই কিতাক কৈছে Next day at school all the children and teachers assembled in the school playground with their contributions the পিছদিনাখন স্কুলত সকলোবিলাক ল'ৰা ছোৱালী আৰু শিক্ষকসকলে একগোট হৈছিল ক'ত একগোট হৈছিলে স্কুল প্লেগ্ৰাউণ্ড মানে স্কুলৰ যিখন খেলপথাৰ আছিলে খেলপথাৰখনত একগোট হৈছিল কিহৰ সৈতে একগোট হৈছিল উইথ দেয়াৰ কন্ট্ৰিবিউশনছ সিহঁতৰ দান বৰঙণিবোৰ লগত লৈ একগোট হৈছিল ইয়াতে এজেম্বলড মানে হ'ল একগোট হোৱা প্লেগ্ৰাউণ্ড মানে হৈছে খেলপথাৰখন আৰু কন্ট্ৰিবিউশনছ মানে জানাই দান বৰঙণিবোৰ তাৰপিছত দ্য হেডমাষ্টাৰ thanked all of them for their support আৰু প্ৰধান শিক্ষকজনে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিল আৰু কাৰণ তেওঁলোকে যেটো সাপোৰ্ট দিছে যেটো মানে তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে এই কথাটোৰ কাৰণে সেইকাৰণে সকলোকে কি কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে The goods van and a team of teachers and students then left for their destination তাৰপিছত সেই মানে খাদ্য সামগ্ৰী বা অন্যান্য বস্তুৰে ভৰ্তি হোৱা ভেনখন আৰু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ এটা দল কি হৈছিল ডেষ্টিনেশ্যনৰ ফলে মানে গন্তব্য স্থান যেটো লক্ষ্য স্থান আছে সিহঁতৰ যাবলগীয়া সেই গন্তব্য স্থানৰ পিনে তেওঁলোকে কি কৰিছিল গতি কৰিছিল ডেষ্টিনেশ্যন মানে আছে গন্তব্য স্থান তেওঁলোকে তাৰ কাৰণে স্কুলৰ পৰা ওলাই গৈছিল In an hour they reached the earthquake affected place আৰু প্ৰায় 1 ঘণ্টাৰ পিছত তেওঁলোকে কি হৈছিল এই ভূমিকম্পই প্ৰভাৱিত কৰা ঠাইখনত উপস্থিত হৈছিল গৈ They were very sad at the plight and misery of the people there তেওঁলোকে তাত উপস্থিত হৈছিল দৃশ্য দেখিলে মানে যেটো মানুহবিলাকৰ অৱস্থা দেখিলে plight মানে হৈছে দুৰ্দশা বা দুৰৱস্থা মানুহৰ যে দুৰৱস্থা দেখিবলৈ পালে and misery মানে হৈছে দুখ কষ্ট দেখিবলৈ পালে মানুহবিলাকৰ দেখি পেলাই তেওঁলোকৰ মনত বৰ দুখ পাইছিল ছাত্ৰ-ছাত্ৰীসকলে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দলটো বৰ দুখ পাইছিল They distributed the things among the people আৰু তেওঁলোকে কি কৰিছিল সেই দুৰ্দশাগ্ৰস্ত মানুহসকলৰ মাজত বস্তুসমূহ বিতৰণ কৰিছিল Everyone was very grateful to the volunteers for their help আৰু প্ৰত্যেকজন ব্যক্তিয়ে কৃতজ্ঞ হৈছিল হলাক লৈছিল তেওঁলোকৰ যে সহায় কৰিব গৈছিল যে মহান কাৰ্য তেওঁলোকে হাতত লৈ গৈছিল এই দুৰ্দশাগ্ৰস্ত মানুহসকলক সহায় কৰাৰ বাবে এই দুৰ্দশাগ্ৰস্ত ব্যক্তিসকল তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈছিল তেওঁলোকৰ কামৰ বাবে তেওঁলোকে হলাক লৈছিল ভলান্টিয়াৰ্স মানে হৈছে স্বেচ্ছাসেৱক মানে যে স্বেচ্ছাভাৱে নিজস্বভাৱে ওলাই যায় তেওঁলোকক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছিল কৃতজ্ঞ হৈছিল The team members felt very happy to have helped the people in distress আৰু সেই টিমটোৰ মানে দলটোৰ সদস্যসকলৰ প্ৰত্যেকজনৰ মনটোত আনন্দৰে ভৰি পৰিছিল কিয় ভৰি পৰিছিল যে এই যে দুৰ্দশাগ্ৰস্ত আৰু কষ্টত থকা মানুহসকলক সহায় কৰিছিল এই সহায় কৰিব পাই তেওঁলোকৰ মনটো আনন্দৰে ভৰি পৰিছিল অৰ্থাৎ দুৰ্দশাগ্ৰস্ত বা বিপদত পৰা মানুহক সহায় কৰিলে মনবিলাক প্ৰফুল্লিত হৈ উঠে আনন্দ উপভোগ কৰা যায় যিটো আনন্দ নেকি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো বা কেতিয়াও আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো তোমালোকৰ কেতিয়াবা কোনোবা দুৰ্দশাগ্ৰস্ত মানুহক অকণমান হ'লেও সহায় কৰি চাবাচোন চাবা তোমালোকৰ মনটো এনেই ভাল লাগি যাব সেই কথাটোকে ইয়াতে বুজাব বিচৰা হৈছে ৰাজু said himself ৰাজু নিজকে নিজে কৈছে কাকো কোৱা নাই নিজৰ মনৰ ভিতৰতে কথাখিনি কৈছে কি কৈছে helping people in need is a really wonderful feelings যে প্ৰয়োজনত যেতিয়া মানুহৰ প্ৰয়োজন হয় প্ৰয়োজনৰ সময়ত যদি এজন মানুহক
সহায় কৰিব পৰা যায় তেতিয়াহ'লে এই সহায় কৰিব পৰাটো হৈছে ৰিয়েলি ৱণ্ডাৰফুল ফিলিং সঁচাকৈ বৰ আচৰিত অনুভৱ বৰ মহান অনুভৱ The next time I see anyone in such a plight I must try to help আৰু ইয়াৰ পিছত ভৱিষ্যতে তাৰমানে নেক্সট টাইম মানে ভৱিষ্যতলৈকে যদি মই তেনেকুৱা ধৰণৰ দুখ দুৰ্দশাগ্ৰস্ত মানুহক দেখোঁ তেতিয়াহ'লে মই নিশ্চয় সহায় কৰিবলৈ আগবাঢ়ি যাম বা মই সহায় কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটি বুজি পাইছা নহয় পাঠটি তোমালোকে নিজে নিজে পঢ়ি থাকিবলৈ চেষ্টা কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমি পাঠটিৰ এক্টিভিটিসমূহ আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ যদি ভিডিঅ'সমূহ ভাল লাগে তাক লাইক কৰি দিবা ধন্যবাদ